মহাকাশলৈ সৰ্বপ্ৰথম প্ৰেৰণ কৰা ৰকেটখনৰ নাম কি? উত্তৰটো হ'ল স্পুটনিক 1। 1957 চনত ৰাছিয়াই প্ৰেৰণ কৰিছিল। টাৰ্পিন তেল ক'ৰ পৰা পোৱা যায়? উত্তৰটো হ'ব পাইন গছৰ পৰা। একমাত্ৰ কোনবিধ স্তন্যপায়ী প্ৰাণীৰ আঁঠু 4টা? উত্তৰটো হ'ব হাতীৰ। ডাচ কেপিটেল কোনজন দাৰ্শনিকৰ এখন বিখ্যাত গ্ৰন্থ? উত্তৰটো হ'ব জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক্সৰ। পানীত ওপঙি থকা শিলবিধৰ নাম কি? শিলবিধৰ নাম হ'ল পিউমিছ। প্ৰথম ডিজিটেল কম্পিউটাৰ কোনটো? উত্তৰটো হ'ব ENIAC, ইলেক্ট্ৰনিক নিউমাৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ। সূৰ্যৰ পোহৰত যে 7টা ৰং আছে, এই কথা কোনে প্ৰমাণ কৰিছিল? উত্তৰটো হ'ব ছাৰ আইজাক নিউটনে। এৰাউণ্ড দ্য ৱৰ্ল্ড ইন 80 ডেজ, এই গ্ৰন্থখন কাৰ? এই গ্ৰন্থখনৰ লিখক হ'ল ফ্ৰান্সৰ লিখক জুল ভাৰ্নে। নেলছন মেণ্ডেলাৰ আত্মজীৱনীমূলক কিতাপখনৰ নাম কি? কিতাপখনৰ নাম হ'ল লং ৱাক টু ফ্ৰীডম।